নিৰ্বাচনৰ সভাত যেতিয়া 1 লাখ চৰকাৰী চাকৰিৰ সংকল্পৰ কথা আমি দোহাৰিছিলো, মানুহে অবিশ্বাস কৰিছিল আৰু কোনোবাই যদি বিশ্বাস কৰিছিল তেওঁ ভাবিছিল যে দুৰ্নীতিৰ এখন ডাঙৰ বেহা বেপাৰ চলিব। কিন্তু আজি আমি দুৰ্নীতিৰ পৰা বহু দূৰত গৈ 40,000 যুৱক যুৱতীক আমি নিযুক্তি দিলো। অহা এমাহ 1.5 মাহৰ ভিতৰত 30,000 আকৌ নতুন নিযুক্তি হ'ব আৰু সমান্তৰালভাৱে 30,000 নতুন চাকৰিৰ বিজ্ঞাপন ওলাব, যাতে 1 লাখ চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা আমি অহা 3-4 মাহৰ ভিতৰত সমাপ্ত কৰিব পাৰো। তাৰ সমান্তৰালভাৱে আমি চিন্তা কৰিছো যে কি ধৰণে নিবনুৱা যুৱক যুৱতীক স্বনিৰ্ভৰশীল কৰি গঢ়ি তুলিবৰ বাবে অসমত কৰ্ম সংস্কৃতিৰ এক বিশাল আন্দোলন আমি নিৰ্মাণ কৰিব পাৰো। আজি চৰকাৰী মূল্যৰে ধান ক্ৰয় ব্যৱস্থাকে আদি কৰি আমি 100 এবৰি নতুন নতুন চিন্তা চৰ্চাৰে অসমৰ অৰ্থনৈতিক জীৱনটোক আমি শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা কৰিছো। আজি অৰুণোদয়ৰ দৰে আঁচনি অসমৰ দুখীয়া নিচলা মানুহৰ বাবে এক আশাৰ বন্তি হৈ জ্বলিবলৈ আৰম্ভ কৰিছে। 20 লাখ লোক অৰুণোদয় পাইছিলে। যোৱা কালিৰ পৰা আমি আৰু 7 লাখ লোকক অৰুণোদয় আঁচনিত জড়িত কৰাৰ বাবে প্ৰয়াস আৰম্ভ কৰিছো। 830 টকাৰ পৰা 1250 টকালৈকে অৰুণোদয় আঁচনিয়ে আজি যাত্ৰা কৰিছে। যিসকল দুখীয়া ৰাইজৰ আজি বিনামূলীয়া চাউলৰ বাবে ৰেচন কাৰ্ড নাছিল, তেওঁলোকৰো 40 লাখ নতুন লোকক আমি ৰেচন কাৰ্ড দিয়াৰ বাবে আমি আজি সিদ্ধান্ত হাতত লৈছো। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ দৰিদ্ৰজনৰ কাষত থিয় হোৱাৰ বাবে আমি সংকল্প কৰিছিলো। এতিয়া আমি এক নতুন আঁচনি আনিছো যে আমাৰ যিমান মানুহৰ ৰেচন কাৰ্ড আছে, সকলো মানুহে অসমৰ চিকিৎসালয় আৰু ভাৰতৰ নিৰ্বাচিত চিকিৎসালয় মাত্ৰ সেই ৰেচন কাৰ্ডখন দেখালেই বছৰি 5 লাখ টকাৰ চিকিৎসা বিনামূলীয়াভাৱে কৰিবলৈ সুবিধা পাব। অহা কেইদিনমানৰ ভিতৰতে সেই আঁচনিৰ কামো আমি আৰম্ভ কৰিব খুজিছো। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ জীৱনলৈ উন্নয়নৰ এক ভগীৰথী যাত্ৰা আমি আৰম্ভ কৰিছো। দৰিদ্ৰতা নিৰ্মূলৰ আমি সংকল্প লৈছো। অসমৰ জাতীয় জীৱনক নতুনকৈ সজাই পৰাই তুলি আমাৰ ৰাজ্যখনক ভাৰতৰ শ্ৰেষ্ঠতম 5খন ৰাজ্যৰ শাৰীলৈ লৈ যাবৰ বাবে আমি প্ৰচেষ্টা কৰিছো। অহা 2023 বৰ্ষটোক আমি শিক্ষাৰ বাবে উৎসৰ্গিত কৰিব খুজিছো। অসমৰ যিমান হাইস্কুল আছে, প্ৰতিখন হাইস্কুলতে পৰ্যায়ক্ৰমে আমি 8 কোটিৰ পৰা 7 কোটি টকালৈকে আগবঢ়াই অসমত অকল হাইস্কুলসমূহ নিৰ্মাণৰ বাবে আমি 5,000 কোটি টকা আমি খৰচ কৰিব খুজিছো, যাতে আমাৰ হাইস্কুল বিলাকে চিধা চিধি ডন বস্কো সেন্ট মেৰিজৰ বিল্ডিঙৰ লগত প্ৰতিযোগিতা কৰিব পাৰে। তেনেকুৱা এটা পৰ্যায়লৈ অসমৰ আমি হাইস্কুলসমূহক লৈ যাব খুজিছো। অসমত আমি কেইবাখনো বিশ্ববিদ্যালয় নিৰ্মাণ কৰিব খুজিছো আৰু অসমৰ কলেজসমূহৰো আৰ্থিক বুনিয়াদ আমি শক্তিশালী কৰিব খুজিছো। আমি অহা বছৰটো শিক্ষাৰ সকলো প্ৰকাৰৰ বিকাশৰ বাবে আমি নিয়োগ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি মই বিশ্বাস কৰো অনাগত 10টা বছৰ আমাৰ যদি এই ধৰণে প্ৰগতি, এই ধৰণে বিকাশৰ যাত্ৰাত আমি গৈ থাকিব পাৰো, অসম ভাৰতৰ সঁচাকৈয়ে 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হৈ পৰিব। মই মাত্ৰ ৰাইজক এটাই অনুৰোধ কৰিম যে আমাক এটা পৰিৱেশ লাগে। অৰ্থনৈতিক বিনিয়োগৰ বাবে মানুহক পৰিৱেশ লাগে, শিক্ষাৰ বাবে মানুহক পৰিৱেশ লাগে, সংস্কৃতিৰ বাবে মানুহক পৰিৱেশ লাগে, ক্ৰীড়াৰ প্ৰতিভা বিকাশৰ বাবে মানুহক এটা পৰিৱেশ লাগে। আৰু যদি আমি পৰিৱেশটো ধৰি ৰাখিব পাৰো, আমাৰ উন্নয়নৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা কোনেও ধৰি ৰাখিব নোৱাৰে। সেইবাবে আজি জ্ঞান আৰু প্ৰজ্ঞাৰ নগৰী যোৰহাট নগৰত থিয় হৈ মই সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাম যে এটা আন্দোলন বিবৰ্জিত পৰিৱেশত অসমক আমি বৌদ্ধিক ৰাজধানী, সংস্কৃতিৰ ৰাজধানী, ক্ৰীড়াৰ ৰাজধানী হিচাপে আমি নিৰ্মাণ কৰিব পাৰো। বিকাশৰ গংগা অসমলৈ আমি স্থায়ীভাৱে নমাই আনিব পাৰো।
মাত্ৰ ৰাইজৰ সহায় আৰু সহযোগিতাৰ প্ৰয়োজন। শ্ৰদ্ধাৰ ৰাইজ, যোৰহাটৰ আন আন সমস্যা সম্পৰ্কেও আমি অৱগত। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াই হওক, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই হওক, দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী ডাঙৰীয়াই হওক বা তিয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা ডাঙৰীয়ানীয়ে হওক, সকলোৱে যোৰহাট জিলাৰ বিভিন্ন সমস্যাৰ সম্পৰ্কে মোক সততে অৱগত কৰে। আমাৰ চৰকাৰৰ বিনম্ৰ প্ৰয়াস আৰু প্ৰচেষ্টা হ'ব যে এই সমস্যাসমূহ আমি নিৰন্তৰভাৱে সমাধানৰ পথ আমি বিচাৰি উলিয়াম। সাংসদ তপন গগৈ আৰু কামাখ্যা প্ৰসাদ তাছাইও এই যোৰহাট জিলাৰ উল্লেখযোগ্য উন্নয়নৰ বাবে সদায় মোৰ লগত যোগাযোগ ৰক্ষা কৰে। মই ভাবো যে এখেতসকলৰ প্ৰচেষ্টাত আমাৰ যোৰহাটে উন্নয়নৰ নতুন দিগন্তত নিশ্চিতভাৱে ভৰি দিব। শ্ৰদ্ধাৰ ৰাইজ, আজি মই পুনৰবাৰ যোৰহাটৰ এই সাৰুৱা মাটিত, পবিত্ৰ মাটিত আপোনালোকৰ বাবে উন্নয়নৰ কিছু আঁচনি নমাই আনিব পাই মই গৌৰৱ অনুভৱ কৰিছো। আপোনালোকে আশীৰ্বাদ কৰিব, অনাগত দিনত যোৰহাট আৰু অসমৰ বাবে এনেকৈয়ে যাতে আমি কাম কৰিব যাব পাৰো। আমাৰ চৰকাৰখনক আমি যাতে সকলো প্ৰকাৰে ৰাইজৰ সেৱাৰ বাবে সদায় আমি তৎপৰ হৈ থাকিব পাৰো, তাৰ বাবে আপোনালোকৰ মই আশীৰ্বাদ বিচাৰিছো। পুনৰ এবাৰ আজিৰ এই অনুষ্ঠানত যোগ দিয়া আটাইকে মই পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু অসমৰ পুনৰ নিৰ্মাণৰ বাবে নিৰন্তৰ প্ৰচেষ্টাৰ সংকল্পৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। জয় মা ভাৰতী, জয় আই অসম। ধন্যবাদ।